বন্ধুসকল অসমত চাকৰিবিলাকৰ ইণ্টাৰভিউ বৰ্তমান আৰম্ভ হ'বলৈ আৰু বেছি দিন নাই হয়তো ডিচেম্বৰত আৰম্ভ হ'বই বা কিছুমান হৈয়ে আছে তো মই কথা ক'ম যে আপোনালোকে সেই অৰ্থাৎ ডিফেন্সৰ ক্ষেত্ৰত কথা ক'ম ডিফেন্সৰ চাকৰিৰ ক্ষেত্ৰত ইণ্টাৰভিউবিলাকৰ ক্ষেত্ৰত আপোনালোকে দৌৰাৰ কিছুমান নিয়ম আছে দৌৰাৰ নিয়মৰ ক্ষেত্ৰতে মই কিছুমান কথা ক'ম মই আপোনালোকক কথাটো ক'ম যে আপোনালোকে কেনেদৰে দৌৰে প্ৰথমতে মই বলক কেনেদৰে দৌৰে সেই ক্ষেত্ৰত মোৰ ভৰিত দেখুৱাই দিম আপোনালোকে যেতিয়া দৌৰিব ভৰিৰ পতাখন অৰ্থাৎ ভৰিৰ গৰাটোত বেছিকৈ প্ৰেছাৰ নিদিব ভৰিৰ গৰাত আপোনালোকে যেতিয়া প্ৰেছাৰ দিব মূৰত আপোনালোকৰ প্ৰেছাৰ পৰে অৰ্থাৎ মূৰটো গুম গুম এনেকুৱা এটা মূৰতো প্ৰেছাৰ পৰে বলক মোৰ ভৰিখনত দেখুৱাই দিম মই এনেকৈ দৌৰিব আপোনালোকক ৰিকমেণ্ড কৰোঁ যাতে আপোনালোকে দৌৰোতে সদায় প্ৰথমতে এই পতাখিনি আপোনালোকে প্ৰেছাৰ দিয়ে তাৰপিছত গৰুহাটো লাহে লাহে এনেদৰে অৰ্থাৎ যাতে মেইন ভৰিখন এনেকুৱাকৈ প্ৰেছাৰ নিদিয়ে আপোনালোকে ফাৰ্ষ্ট পতাটোত তেতিয়া আপোনালোকে দৌৰিতে যে আপোনালোকে যাতে যেতিয়া দৌৰিব অৰ্থাৎ পতাখনত বেছিকৈ প্ৰেছাৰ দিব আৰু গৰুহাটোত মেইন ভৰিখনত এনেদৰে বেছিকৈ প্ৰেছাৰ নিদিব যাতে আপোনালোকে দৌৰাতে বেছিকৈ ভগা নাথাকে তাৰপিছত মই এটা উশাহৰ লগত কথা ক'ম উশাহৰ লগত সম্বন্ধীয় এটা কথা ক'ম যেতিয়া আপোনালোকে দৌৰি থাকিব আপোনালোকে এই বস্তুটো অৰ্থাৎ যেতিয়া আপোনালোকে দৌৰি থাকিব মুখেৰে কেতিয়াও উশাহ নল'ব যাৰ বাবে যদি আপোনালোকে মুখেৰে উশাহ লয় আপোনালোকে কোনো দিনেই ছাকচেছ হ'ব নোৱাৰিব যদি আপোনালোকে মুখেৰে উশাহ লয় আপোনালোকৰ ভাগৰ অতি কম সময়তে লাগিব আপোনালোকে সম্পূৰ্ণ দৌৰিব নোৱাৰিব আপোনালোকে উশাহটো এনেদৰে ল'ব অৰ্থাৎ আপোনালোকে নাকেৰে উশাহ ল'ব আৰু মুখেৰে উশাহটো এৰি দিব উশাহ নিশা অৰ্থাৎ মুখেৰে কেতিয়াও উশাহ নল'ব এনেদৰে মুখখন মেলি ৰাখিব অৰ্থাৎ দৌৰি আগতে কোনো বস্তু খাই নাথাকিব খাই থাকিলে আপোনালোকে মুখেৰে উশাহ লয় আৰু আপোনালোকৰ দৌৰাৰ ভাগৰ অৰ্থাৎ অতি কম সময়তে লাগে অৰ্থাৎ পাৰিলে আপোনালোকে মুখখন বন্ধই ৰাখিব নাকেৰে উশাহও ল'ব নাকেৰে উশাহটো এৰিও দিব যদি সেইটো নোৱাৰে আপোনালোকে মুখেৰে উশাহটো এৰি দিব পাৰিব কিন্তু মুখেৰে কেতিয়াও উশাহটো ল'ব নোৱাৰিব তো এইখিনিয়ে ক'লোঁ এটা সাধাৰণ জানকাৰী আপোনালোকৰ কাৰণে আপোনালোকে সুন্দৰকৈ দৌৰিব আপোনালোকৰ বাবে মই শুভকামনা কৰোঁ আপোনালোকে যাতে ইণ্টাৰভিউত ভালদৰে পাছ কৰে এইখিনিয়ে ক'লোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে সকলোৱে গম পায় আজিলৈ এৰিছোঁ বাই